বান্ধৱীসকল, আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল স্বাভিমানী অসমলৈ। আৰম্ভ কৰিছোঁ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে, যি আপোনালোক সকলোৱে জনাটো অতি দৰকাৰী। বৰ্তমান দেশৰ পৰিস্থিতি সাপেক্ষে ব্যক্তি প্ৰতিষ্ঠান আদি সকলোৱে অনলাইন যোগে পে'মেণ্টসমূহ প্ৰেৰণ কৰি আহিছে। এই অনলাইন পে'মেণ্ট সহজ যদিও সম্পূৰ্ণ নিখুঁত নহয়, যাৰ বাবে কিছু বিভ্ৰান্তি দেখিব পোৱা যায়। কেতিয়াবা এজনলৈ প্ৰেৰণ কৰা ধনৰাশি বেলেগ এজনৰ একাউণ্টত সোমাব পাৰে। এনে ক্ষেত্ৰত RBI অথবা কেন্দ্ৰীয় বেংকে কি নিৰ্দেশাৱলী জাৰি কৰিছে জানো আহক। এনে ভুল হ'লে তাৎক্ষণিকভাৱে বেংকৰ সৈতে যোগাযোগ কৰক। মনত ৰাখিব যে সেই বেংকত গ্ৰাহকৰ একাউণ্ট থকাটো বাঞ্ছনীয়। দ্বিতীয়টো গাইডলাইন অনুসৰি ভুলবশতঃ ধনৰাশি লাভ কৰা ব্যক্তিজনক চিনাক্তকৰণৰ পিছত তেওঁৰ একাউণ্টত কিমান টকা ভুলক্ৰমে সোমাইছে সেয়া নিশ্চিত কৰি টকাখিনি উলিয়াই আনি সমস্যা সমাধান কৰা হ'ব। যদি ভুলক্ৰমে ধনৰাশি লাভ কৰা ব্যক্তিজনে টকাখিনি ঘূৰাই দিয়াত আপত্তি জনায়, তেতিয়া তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ আছে। এতিয়া আহিছোঁ দিনটোৰ দ্বিতীয়টো খবৰলৈ, যিয়ে কৃষকসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। বৰ্তমানলৈকে কৃষকসকলে PM কিষাণ সন্মান নিধি যোজনাৰ অন্তৰ্গত 5টা কিস্তি পাই আহিছে আৰু কিছুদিনৰ ভিতৰত ইয়াৰ 6ষ্ঠ কিস্তি অহা আৰম্ভ হ'ব। কিন্তু ইয়াৰ লগতে PM কিষাণ নিধিৰ কাৰ্যাৱলীৰ কিছু সালসলনি কৰা হৈছে, যিসমূহ এনেধৰণৰ। এইবাৰ এই আঁচনিৰ লাভ উঠাবৰ বাবে আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয় কৰা হৈছে। ইয়াৰ উপৰি পূৰ্বতে কেৱল সেইসকল কৃষকেহে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছিল যিসকলৰ ভূমি 2 হেক্টৰ অথবা 5 একৰ আছিল। কিন্তু এইবাৰ এনে সীমা উঠাই দিয়া হৈছে। ইয়াৰ দ্বাৰা 14.5 কোটি কৃষক উপকৃত হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে এই আঁচনিৰ সুবিধা যাতে সকলোৱে লাভ কৰে তাৰ বাবে এক ৱেবছাইটৰ ব্যৱস্থা কৰা হৈছে। এই ৱেবছাইটৰ লিংকটো আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত বিচাৰি পাব, য'ত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াৰ লগতে PM কিষাণত পৰ্টেলত গৈ নিজৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব। আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰলৈ। বাৰিষাৰ বৰষুণে অসম আৰু বিহাৰৰ লগতে দেশৰ বহুতো প্ৰান্তত এক গভীৰ বান সমস্যাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে দেশত ইয়াৰ কিছু যোগাত্মক প্ৰভাৱ পেলোৱাও দেখা পোৱা গৈছে। কৃষিকাৰ্যত পানী যোগান সমস্যাৰ কিছু লাঘৱ ঘটিছে। মিনিষ্ট্ৰী অৱ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰৰ এক তথ্য অনুসৰি সমগ্ৰ দেশতে প্ৰায় 79.9 মিলিয়ন হেক্টৰ কৃষিভূমিত বীজ সিঁচা হৈছে। কৃষকসকলে সাধাৰণতে ধান, কপাহ, গোমধান, চয়াবিন, কুঁহিয়াৰ, বাদাম আদি গ্ৰীষ্মকালত হোৱা শস্যৰ খেতি আৰম্ভ কৰিছে, যি জুলাই মাহৰ শেষলৈ অথবা আগষ্ট মাহৰ প্ৰথম অৱস্থালৈকে চলি থাকিব বুলি জানিব পৰা গৈছে। ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰাক্তন ক্ৰিকেট খেলুৱৈ গৌতম গম্ভীৰে MS ধোনী আৰু IPL 2020 সন্দৰ্ভত কিছু মতামত দিয়ে, য'ত তেওঁ কয় যে এজ ইজ জাষ্ট এ নাম্বাৰ। যেতিয়ালৈকে ধোনী ফিট থাকে, যদি তেওঁ ফৰ্মত থাকে আৰু এই ক্ৰিকেট এনজয় কৰি থাকে, তেতিয়ালৈকে তেওঁ খেলি থকাটো উচিত। এই সন্দৰ্ভত আপোনালোকৰ কি মতামত সেয়া আমাক কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ পঞ্চমটো খবৰলৈ। দেশৰ বাহিৰত পঢ়িব বিচৰা বা নতুনকৈ নামভৰ্তি কৰিব বিচৰাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে এক ন'টিচ জাৰি কৰে। এই ন'টিচ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত কলেজ আৰু ইউনিভাৰ্চিটিসমূহত নতুনকৈ নামভৰ্তি কৰা দেশ-বিদেশৰ শিক্ষাৰ্থীসকলে কেৱল অনলাইন যোগেহে ক্লাছসমূহ কৰিব পাৰিব। কিন্তু এই নিয়মসমূহ সেইসকল শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য নহয় যিসকলে 9 মাৰ্চৰ আগৰ পৰাই আমেৰিকাত শিক্ষা গ্ৰহণ কৰি আছিল। আগবাঢ়িছোঁ আমেৰিকাৰ আন এটা খবৰলৈ, য'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত 2020 চনৰ প্ৰথমটো উপকূলীয় ধুমুহা বতাহ আহি খুন্দা মাৰিছে, যাক হান্না ধুমুহা বতাহ বা হান্না বুলি কোৱা হয়। COVID-19ত জৰ্জৰিত টেক্সাছৰ জনসাধাৰণৰ বাবে ই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। US হেৰিকেন চেণ্টাৰৰ মতে দক্ষিণ টেক্সাছ আৰু উত্তৰ-পূব মেক্সিকোত এই হান্না নামৰ উপকূলীয় ধুমুহাই বৃহৎ বৃষ্টিপাতৰ লগতে বানপানীৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে। সেয়েহে তাৰ জনসাধাৰণক সাৱধান হ'বলৈ কোৱা হৈছে। এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ শেষৰটো খবৰলৈ, য'ত ভাৰতৰ জনপ্ৰিয় ইউটিউবাৰ অজয় নগৰ ওৰফে কেৰিমিনাটিৰ দ্বিতীয়টো ইউটিউব চেনেল, যিটোত তেওঁ গেমিং লাইভ ষ্ট্ৰীম কৰে, যোৱাকালি সেই চেনেলটো কিছু মুহূৰ্তৰ বাবে কোনো অজ্ঞাত ব্যক্তিৰ দ্বাৰা হেক হোৱা বুলি জানিব পৰা গৈছে, য'ত হেকাৰজনে অসম আৰু বিহাৰৰ বান সাহায্যৰ নামত বিটকইনছ বিচাৰিছিল। ইয়াৰ তাৎক্ষণিকভাৱে কেৰিমিনাটিয়ে টুইটাৰ হেণ্ডেলৰ যোগে ইউটিউব ইণ্ডিয়াৰ পৰা সহায় বিচাৰে। ইমান এক ডাঙৰ ইউটিউবাৰ হৈও তেওঁ এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, যিয়ে ইউটিউব ছিকিউৰিটি পলিচিৰ ব্যৰ্থতা সকলোৰে আগত পুনৰবাৰ উদঙাই দিলে। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পালে, তেন্তে লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰেই দৈনিক খবৰ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় আই অসম।